নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ' লৈছোঁ। এয়া দেখিছেনে কাঠফুলা আৰু এয়া গৰম পানী হ'বলৈ দিছে গেছত। এই কাঠফুলাখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছে। আজিৰ ৰেচিপিটো মামীয়ে বনাব। মামীহঁতৰ ঘৰত ভাত খাবলৈ আহিলোঁ আৰু মামীয়ে ক'লে কাঠফুলা বনাম বুলি। তাৰপিছত ল'লোঁ আলু, বিলাহী আৰু নহৰু, আদা আৰু লগত পিঁয়াজ। এইখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু কাঠফুলাখিনিত এই গৰম পানীখিনি এনেকৈ অকণমান সময় থাকিবলৈ দিলে, কিয়নো কোমল হৈ যায় বোলে। তাৰপিছত পানীৰ পৰা এনেকৈ ধুনীয়াকৈ চেপি ল'লে কাঠফুলাখিনি। এয়া লৈছোঁ জলকীয়া কেইটামান আৰু পিঁয়াজখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি দিছোঁ মই, আলু আৰু এতিয়া নহৰু আদাখিনি পেষ্ট কৰি দিওঁ। মামীক যা যোগাৰখিনি ময়ে কৰি দিলোঁ আৰু মামীয়ে ৰান্ধিলে। এয়া কেৰাহী গৰম হৈ গৈছে আৰু ইয়াতে মিঠাতেলখিনি দি ল'লে। প্ৰথমতে ইয়াতে আলুখিনি ভাজি ল'ব। তাৰপিছত কাঠফুলাখিনিত অকণমান হালধি দি লৈছে, তেতিয়া বনাবলৈ ভাল হয় বোলে। তাৰপিছত আলুখিনি ভজা হৈ গ'ল। এতিয়া পিঁয়াজ জলকীয়া দি দিলে ইয়াতে। তাৰপিছত কাঠফুলাখিনিও এটা দি দিলে আৰু কাঠফুলাখিনি ধুনীয়াকৈ ভাজিব লাগিব। কাঠফুলা যদিও কিন্তু মাংসৰ দৰে সকলো মছলা লাগে আৰু বনাওঁতেও সিমানেই টাইম লাগে। আৰু এইফালে বিলাহীখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি দিছোঁ মই আৰু দেখিছেনে তেল উঠি আহিছে আৰু অলপ সময় ভাজিব লাগিব এনেকৈ। কাঠফুলা খাই আপোনালোকে কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। আৰু নিৰামিষ খোৱাবোৰৰ কাৰণে একেবাৰেই ভাল এই কাঠফুলাটো। আৰু ইয়াতে এতিয়া আলুখিনি দি দিলে এনেকৈ ভাজি থোৱা আলুখিনি, আৰু লগত ইয়াত অকণমান ৰেড চিলি দি দিছে, ধুনীয়া কালাৰটোও হৈ যায়। তাৰপিছত কাটি থোৱা বিলাহীখিনি ইয়াত এতিয়া দি দিলে আৰু এইখিনি অলপ সময়ৰ কাৰণে ভাজিব। লগত দিলে নিমখ আৰু এতিয়া নহৰু আদা পেষ্টখিনি ইয়াতে দি দিলে। এইখিনি অলপ সময়ৰ কাৰণে ভাজিব লাগিব। একেবাৰে বহুত টাইমৰ কাৰণে ভাজি থাকিব লাগে। ভাজি তাৰপিছত ধুনীয়া এটা কালাৰ আহি যায়। এয়া দেখিছেনে অকণমান গৰম পানী দি লৈছে মামীয়ে আৰু এইখিনি অলপ কোমল হ'ব দিব। তাৰপিছতহে পানী দি দিব। আৰু কাঠফুলা আচলতে কিহৰ পৰা বনোৱা হয় আপোনালোকে জানেনে? মাঘৰ পৰা বনোৱা হয়। কিছুমানে ঘৰতে এইখিনি কৰে, খেতি কৰে কিছুমানে। গতিকে আমি কিনি আনিছোঁ বজাৰৰ পৰা। আৰু এইফালে পানী দি উতলি অহালৈকে তাৰপিছত বাবুৱে আনিলে ফুচকা আৰু আমি ফুচকা খাবলৈ ৰেডি হৈছোঁ। এয়া ফুচকা খাবৰ কাৰণে পূৰা ৰেডি। চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো দেই। আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ফুচকা খাই নিশ্চয় খুবেই ভাল পায় সকলোৱে, হয়নে? আৰু ময়ো এনেকৈ খাবলৈ ৰেডি হ'লোঁ। সঁচাকৈ ফুচকাখিনি খাই কিন্তু খুব টেষ্টি লাগিছিল। এয়া মামী দেখিছেনে? মামীয়ে পূৰা বনাত ব্যস্ত হৈ আছে। এয়া পানী উতলি আহি আছে আৰু আমাৰ ৰেডি হৈয়ে গৈছে প্ৰায়। তাৰপিছত এতিয়া অকণমান ধনিয়া কাটি দিব। এয়া শেষত অকণমান ধনিয়া দি দিছে যাতে ধুনীয়া গোন্ধ এটা আহে। আৰু এতিয়া অকণমান গৰম মছলা দি দিব ইয়াতে। এতিয়া আমাৰ মাছৰুমৰ আঞ্জা মানে আমাৰ ধুনীয়াকৈ কাঠফুলা খাবলৈ ৰেডি হৈ গ'ল। কিমান ধুনীয়া কালাৰ আহিছে। গতিকে ভিডিঅ'টো কেনে পায় কমেণ্ট কৰিব।